ভাদমহীয়া শৰাইখন দিলেনে আপোনালোকে? কাইলৈ আমাৰ ভাদমহীয়া নাম। প্ৰত্যেক বছৰে মই মোৰ মাৰ ঘৰৰ নামঘৰ এটিত শৰাই এখন দিওঁ। ঠিক তেনেদৰে এইবাৰো অহাকালিৰ দিনটো ভাবিছোঁ। যিহেতু মোৰ অফিচ থাকে, সেয়েহে ছানডে' মই শৰাইখন দিবলৈ চেষ্টা কৰোঁ। বেলেগ দিনত দিবলৈ গ'লে মোৰ অসুবিধা হয়। চাওকচোন, কালি ভাদমহীয়া নামৰ কাৰণে আয়তীসকলক খুৱাবলৈ চাহৰ লগত দিয়া জলপান আপোনালোকক কেনেকৈ পেকেট কৰিছোঁ তাকে দেখাই আছোঁ। যোৱাকালি মই এইবিলাক পেকেট আনি থৈ দিছিলোঁ আৰু দিনটো আজি ৰাতিপুৱাৰ পৰা মোৰ মানুহজনে কৈ গৈছিলোঁ মই অফিচত যাওঁতে যে এইকেইটা ৰেডি কৰি থ'বা, আৰু তেওঁ ধুনীয়াকৈ বক্সকেইটা পূৰা ৰেডি কৰি থৈছে। আৰু মই এতিয়া অফিচৰ পৰা আহোঁতে এইবিলাক লৈ আহিছোঁ। এতিয়া ল'ৰা, মই আৰু মোৰ মানুহজনে মিলি পেকেট কৰিম। এইবিলাকো এটা এটা খুব ভাল লগা মুহূৰ্ত। এনেকুৱা মুহূৰ্তবোৰ আচলতে সাঁচি থ'ব পাৰিলে ভাল লাগে। পিছত কেতিয়াবা এইবোৰ চায়েই আমাৰ মনবিলাক ভাল লাগি থাকিব। এই বক্সবিলাক যেতিয়া মই পেকেট কৰিম, তাৰ মাজে মাজে এটা মই ধুনীয়া সাধু কথা ক'ম। সাধু কথাটো কেনেকুৱা পায় আপোনালোকে জনাবচোন, নহ'লে আপোনালোকেও ব'ৰ হ'ব আৰু ময়ো কি কৰি ভিডিঅ' কৰিম। গতিকে ভাবিছোঁ সাধু কথাই কৈ যাম, আপোনালোকে শুনি যাব। এয়া পেকেটিং কাৰ্য আৰম্ভ হৈছে আমাৰ নামঘৰৰ শৰাইৰ আয়তীসকলক খুৱাব খোজা জলপানৰ পেকেট। এয়া পেকেট কৰি আছে মোৰ ল'ৰা, এয়া মোৰ ল'ৰা, এয়া মোৰ মানুহজন। খুব কাম কৰে মোৰ ঘৰত, আমি তিনিটাই মিলি সকলো কাম কৰোঁ। চাওক, এইবিলাক পেকেটত এতিয়া ভৰাই আছে। চাওঁ চাওঁ কি ভৰাইছে এবাৰ দেখুৱাওঁ, মোৰ ভিউৱাৰ্ছে চাব। ভুজিয়া আৰু এয়া মোৰ মানুহজনে পেকেট কৰি আছে আৰু ল'ৰাই হেল্প কৰি আছে। গতিকে এনেকৈ পেকেট কাৰ্য চলি থাকিব। শৰাইৰ যোগাৰৰ কাৰণে এইবিলাক লৈ আহিছোঁ আজি। বাকী বুট, মাহ, নাৰিকল, চাউল এইবোৰ যোৱাকালি গৈ নামঘৰত দি থৈ আহিছোঁ, কাৰণ তিয়াব লাগিব যে, সেইকাৰণে। আৰু মই আজি এইবোৰ লৈ আহিছোঁ, কালি যাওঁতে এইবোৰ লৈ যাম। এনেদৰে ল'ৰা আৰু দেউতাকে মিলি পেকেট কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু কেইটা বাজে কোনো ঠিক নাই, দেৰি হ'ব চাগে দেই, বহুতখিনি কৰিব আছে, গতিকে দেৰি হোৱাটো স্বাভাৱিক। একো নাই, কৰি থাকক। সাধু কথা এটা ক'ম বুলি কৈছিলোঁ নহয়, সাধু কথাটো কৈ আছোঁ শুনক। বহুদিন আগৰ কথা। এদিনাখন এজন ডক্তৰে ট্ৰেইনৰ পৰা নামিলে, হাতত এটা সৰু ব্ৰিফকেছ লৈ পেলাই। ডক্তৰবিলাকেতো ব্ৰিফকেছ লয়েই। ডক্তৰজন কিন্তু খুব নামী দামী ডক্তৰ আছিলে। ডক্তৰজনে নামি অকণমান আগুৱাই গৈ দেখিলে তেওঁ মানে ব্ৰিফকেছটো নিবলৈ অলপ সংকোচ হৈছে, লাজ পাইছে। মানে ডক্তৰ হয়, গতিকে তেওঁ লাজ পাইছে। মই কৈ আছোঁ, ভিডিঅ'টোৰ শেষত তুমিও গম পাবা। তাৰপিছত ডক্তৰজনে ইফাল সিফাল বিচাৰিলে, বিচাৰি এজন বগা ধুতি পিন্ধা মানুহ এজন লগ পালে আৰু গাত এখন চেলেং কাপোৰ। ডক্তৰজনে ভাবিলে এজন কুলি চাগে, গতিকে কুলি 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 এনেকৈ চিঞৰিলে। তাৰপিছত মানুহজনে অকণমান ওচৰলৈ আহিলে, আহি ক'লে কি হ'ল আপোনাৰ? মোৰ এই VIP-টো মানে ব্ৰিফকেছটো মোৰ লৈ যাব লাগে, মোৰ সেইফালে পালকি এখন ৰখি আছে, গতিকে মই পালকিত যাম, মোৰ পালকিলৈকে লৈ গ'লে হ'ব। তো তেওঁ কোনো সংকোচ নকৰাকৈ ধুতি পিন্ধা মানুহজনে লৈ ল'লে, লৈ পালকিলৈকে লৈ গ'ল। পালকিখন পালে, ডক্তৰ বাবুৱে ক'লে আৰু যে ঠিক আছে, মোৰ ইয়াতে মোৰ পালকিখন ৰখি আছে, আপুনি যাব পাৰে। আৰু তেনেকৈ কৈ তেওঁ মানে জেপত চালে কিবা এটা পইচা দিম বুলি। জেপখন যেতিয়া হেপিয়ালে, তেতিয়া ধুতি পিন্ধা মানুহজনে ক'লে যে মোক পইচা দিব নালাগে, কাৰণ মই একচুৱেলি কুলি নহয়। তোমাৰ কষ্টটো দেখা পাই মোৰ বেয়া লাগিছে, তুমি ব্ৰিফকেছটো দাঙি আনিব পৰা নাই, গতিকে মই ব্ৰিফকেছটোত তোমাক ধৰি দিলোঁ, তোমাক এইটো মই সহায় কৰিলোঁ। তেতিয়া এও অকণমান ডক্তৰ বাবুজনে অকণমান ভাবিলে যে মানুহজনে মোক কিয় হেল্প কৰিলে। ঠিক আছে, তেতিয়া লগে লগে তেওঁ খুৰা বুলি সম্বোধন কৰিলে। ঠিক আছে খুৰা, আপুনি যে মোক এই সহায়টো কৰিলে, আপোনাৰ পৰিচয়টো মোক কওক না, আপুনি কোন হয়, আপোনাৰ নাম কি, ইত্যাদি ইত্যাদি, আপুনি গোটেইখিনি মোক কওকচোন, মই জানিবলৈ মন গৈছে। তেতিয়া তেখেতে ধুতি পিন্ধা মানুহজনে অকণমান সময় ৰ'লে, ৰৈ ক'লে যে মোৰ নামটো ঈশ্বৰ চন্দ্ৰ। লগালগ ডক্তৰ বাবু থমকি ৰ'ল আৰু মানুহজনৰ ভৰিত ধৰিলে। ঠিক তেনেতে ধুতি পিন্ধা মানুহজনে আকৌ ক'লে মোৰ নামটো ঈশ্বৰ চন্দ্ৰ,
কিন্তু বহুতেই মোক মৰমতে বিদ্যাসাগৰ বুলি মাতে। তেতিয়া আৰু ডক্টৰ বাবুৰ বুজিবলৈ বাকী নাই, কাৰণ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক সকলোৱে জানে, তেওঁ জানিছিলে, কিন্তু তেওঁৰ লগত দেখা দেখি হোৱা নাছিল। আৰু তেতিয়া ডক্টৰ বাবুৱে ক'লে যে আপুনি বেয়া নাপাব, আপুনি মোৰ বেগটো কিয় দাঙিলে? গতিকে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, আপোনাৰ হাতেৰে মই মোৰ বেগ দাঙি আনিছোঁ, গতিকে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, আপুনি মোক মাফ কৰি দিব, তেনেকৈ ক'লে। তেতিয়া তেওঁ ক'লে যে কোনো কথা নাই, তোমাৰ বেগটো তুমি দাঙিব পৰা নাই, তোমাৰ ব্ৰিফকেছটো মই দাঙি দিছোঁ, এইটোত একো অসুবিধা নাই মোৰ, তোমাক মই এইটো সহায় কৰিছোঁ, এইটোৰ কাৰণে মই তোমাক অকণো বেয়া নাপাওঁ। কিন্তু তুমি এটা কথা জানি লোৱা যে তুমি সদায় সাজু হৈ থাকিবা কাৰোবাক সহায় কৰিবলৈ। কোনোবা যদি বিপদত পৰিছে তেওঁক সহায় কৰিবলৈ তুমি সাজু হৈ থাকিবা, আৰু তুমি তোমাৰ নিজৰ কামটো সদায় নিজে কৰিবা। নিজৰ কাম সদায় নিজেই কৰিব লাগে, সকলোৱে নিজৰ কামবোৰ নিজে নিজে কৰিব লাগে, আৰু আনক সদায় সহায় কৰি যাব লাগে। বিপদত পৰাজনক সদায় সহায় কৰি যাব লাগে, সহায় কৰিবলৈ আগবাঢ়ি যাব লাগে। তেওঁৰ পৰা ইন ৰিটাৰ্ণ আমি একো বিচাৰিব নালাগে। এইটো আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ এটা সুন্দৰ কাহিনী। এইটো কিন্তু একেবাৰে সঁচা কাহিনী। কেনেকুৱা লাগিল আপোনালোকৰ শুনি? এনেকে আকৌ কৈ যাম দেই, নতুন নতুন সাধু কথা শুনাই যাম আপোনালোকক মাজে মাজে যেতিয়া মই সময় পাওঁ। কৰা সোনকাল কৰা, ৰাতি 11টা বাজিলেই। ৰ'ব ঘড়ীটো দেখাই দিছোঁ কেইটা বাজিছে। ভাত বনাবলৈ আছে কিন্তু এই আছে 11:15। 11:15 হ'ল যেতিয়া ভাত বনাবলৈ যাওঁ, দেৰি হৈ গৈছে। অৱশ্যে ৰাতি আমি 12:30 1টাৰ আগত ভাত নাখাওঁ, আমাৰ হেবিট হৈ গৈছে। এনেদৰে জীৱনটো চলাই গৈছোঁ আৰু উপায়তো নাই, দেহে নাটানা হৈ যায় কেতিয়াবা, তথাপিতো কৰি যাওঁ। এয়াই আমাৰ জীৱন, তথাপিতো ফূৰ্তিত থাকোঁ। তিনিজনেই সদায় ফূৰ্তিতেই থাকোঁ, দুখ কিন্তু কেতিয়াও নকৰোঁ।